মই পৰিবহণ বিভাগক অনুৰোধ কৰিম যে নতুন বছৰত আমি সংকল্প ল'ব লাগে যে অকল লাৰ্ণাৰ লাইসেন্স নহয় কেনেকৈ আমি লাইসেন্সখনো চৰকাৰী অফিচত নহাকৈ পাব পাৰোঁ যদি আমাৰ মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট সমূহকে আমি লাইসেন্স দিয়াৰ পাৱাৰ আমি দিব পাৰোঁ তেতিয়া মানুহে দ্বিতীয় অফিচত আহি লাইসেন্স ল'ব নালাগে আৰু ইয়াৰ কোনো প্ৰয়োজন নাই আমি যেনেকৈ গাড়ীৰ আগতে ৰেজিষ্ট্ৰেচন দ্বিতীয় অফিচৰ পৰা ল'ব লাগিছিল এতিয়া আমি ডিলাৰসকলকে ৰেজিষ্ট্ৰেচন দিয়াৰ অধিকাৰ দিলোঁ তাৰ পৰাতো আমাৰ ক'তো অসুবিধা হোৱা নাই বৰঞ্চ দুৰ্নীতিৰ পৰা আমি বহুতখিনি বাচিব পাৰিছোঁ দুটা ক্ষেত্ৰত পৰিবহণ বিভাগে কাম কৰিব লাগে এটা হ'ল ফিটনেছৰ বাবে আমি চৰকাৰী অফিচাৰক লগ পাব নালাগে ফিটনেছ শুড বি এ স্পেচিয়েলাইজ জব ASTC এটা ফিটনেছৰ সেৱা আৰম্ভ কৰিব ISBTত কিন্তু অসমত প্ৰতিটো জিলাতে একোটাকৈ যদি আমি ফিটনেছ সাৰ্টিফাইড আমি সেন্টাৰ বনাব পাৰোঁ মানুহে যেতিয়াই গাড়ী লৈ যাব ধুনীয়াকৈ ফিটনেছ দিব ফিটনেছ লৈ ওলাই আহিব চৰকাৰী বিষয়াৰ লগত আমাৰ সম্পৰ্ক নাথাকিব তেনেকৈ অসমত প্ৰত্যেকটো স্থানতে আমি যদি মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউটৰ যদি আমি লাইসেন্স দিব পাৰোঁ তেওঁলোকে মানুহক গাড়ী শিকাব যদি গুৱাহাটী ইউনিভাৰ্চিটি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে যদি মানুহক পোষ্ট গ্ৰেজুৱেট পঢ়াৰ ডিপ্ল'মা দিব পাৰে তেতিয়াহ'লে গাড়ীৰ ড্ৰাইভিং লাইসেন্সখনৰ কাৰণে আমাক কোনো এনফৰ্চমেণ্ট ইনস্পেক্টৰ বা দ্বিতীয়ৰ আমাক প্ৰয়োজন নাই যদি বিজ্ঞান প্ৰযুক্তিৰ ডক্টৰেট যদি প্ৰাইভেট ইউনিভাৰ্চিটিয়ে দিব পাৰে তেতিয়াহ'লে গাড়ীৰ লাইসেন্সখনো আমি নিজৰ জাগাতে নিজৰ স্থানতে যে পাৰ্ট অফ ড্ৰাইভিং কোৰ্স আমি পাব পাৰোঁ যে 3 মাহৰ ড্ৰাইভিং কোৰ্স এটা 2 মাহৰ ড্ৰাইভিং কোৰ্স এটা ডিপাৰ্টমেণ্টে বনাই দিয়ক ডিপাৰ্টমেণ্টে এটা ৰেগুলেটৰী অথৰিটি কৰক সেই ৰেগুলেটৰী অথৰিটিটোৱে অসমত 100খন ড্ৰাইভিং ইনষ্টিটিউট দিয়ক আৰু ড্ৰাইভিং ইনষ্টিটিউটত সেই পাৰ্টিকুলাৰ কোৰ্সটো কমপ্লিট কৰাৰ পিছত আমি ড্ৰাইভিং লাইসেন্সখন পাব পৰাৰ ব্যৱস্থা আমি যদি কৰি পেলাওঁ ই নিবনুৱাও সংস্থাপিত কৰিব কেইবাখনো ইনষ্টিটিউট গঢ় লৈ উঠিব আৰু ব্যুৰক্ৰেটিক ৰেড টেপিজিমটো নোহোৱা হ'ব মই পৰিবহণ বিভাগক অনুৰোধ কৰিম যে নতুন বছৰত আমি সংকল্প ল'ব লাগে যে অকল লাৰ্ণাৰ লাইসেন্স নহয় কেনেকৈ আমি লাইসেন্সখনো চৰকাৰী অফিচত নহাকৈ পাব পাৰোঁ যদি আমাৰ মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট সমূহকে আমি লাইসেন্স দিয়াৰ পাৱাৰ আমি দিব পাৰোঁ তেতিয়া মানুহে দ্বিতীয় অফিচত আহি লাইসেন্স ল'ব নালাগে আৰু ইয়াৰ কোনো প্ৰয়োজন নাই আমি যেনেকৈ গাড়ীৰ আগতে ৰেজিষ্ট্ৰেচন দ্বিতীয় অফিচৰ পৰা ল'ব লাগিছিল এতিয়া আমি ডিলাৰসকলকে ৰেজিষ্ট্ৰেচন দিয়াৰ অধিকাৰ দিলোঁ তাৰ পৰাতো আমাৰ ক'তো অসুবিধা হোৱা নাই বৰঞ্চ দুৰ্নীতিৰ পৰা আমি বহুতখিনি বাচিব পাৰিছোঁ দুটা ক্ষেত্ৰত পৰিবহণ বিভাগে কাম কৰিব লাগে এটা হ'ল ফিটনেছৰ বাবে আমি চৰকাৰী অফিচাৰক লগ পাব নালাগে ফিটনেছ শুড বি এ স্পেচিয়েলাইজ জব ASTC এটা ফিটনেছৰ সেৱা আৰম্ভ কৰিব ISBTত কিন্তু অসমত প্ৰতিটো জিলাতে একোটাকৈ যদি আমি ফিটনেছ সাৰ্টিফাইড আমি সেন্টাৰ বনাব পাৰোঁ মানুহে যেতিয়াই গাড়ী লৈ যাব ধুনীয়াকৈ ফিটনেছ দিব ফিটনেছ লৈ ওলাই আহিব চৰকাৰী বিষয়াৰ লগত আমাৰ সম্পৰ্ক নাথাকিব তেনেকৈ অসমত প্ৰত্যেকটো স্থানতে আমি যদি মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউটৰ যদি আমি লাইসেন্স দিব পাৰোঁ তেওঁলোকে মানুহক গাড়ী শিকাব যদি গুৱাহাটী ইউনিভাৰ্চিটি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে যদি মানুহক পোষ্ট গ্ৰেজুৱেট পঢ়াৰ ডিপ্ল'মা দিব পাৰে তেতিয়াহ'লে গাড়ীৰ ড্ৰাইভিং লাইসেন্সখনৰ কাৰণে আমাক কোনো এনফৰ্চমেণ্ট ইনস্পেক্টৰ বা দ্বিতীয়ৰ আমাক প্ৰয়োজন নাই যদি বিজ্ঞান প্ৰযুক্তিৰ ডক্টৰেট যদি প্ৰাইভেট ইউনিভাৰ্চিটিয়ে দিব পাৰে তেতিয়াহ'লে গাড়ীৰ লাইসেন্সখনো আমি নিজৰ জাগাতে নিজৰ স্থানতে যে পাৰ্ট অফ ড্ৰাইভিং কোৰ্স আমি পাব পাৰোঁ যে 3 মাহৰ ড্ৰাইভিং কোৰ্স এটা 2 মাহৰ ড্ৰাইভিং কোৰ্স এটা ডিপাৰ্টমেণ্টে বনাই দিয়ক ডিপাৰ্টমেণ্টে এটা ৰেগুলেটৰী অথৰিটি কৰক সেই ৰেগুলেটৰী অথৰিটিটোৱে অসমত 100খন ড্ৰাইভিং ইনষ্টিটিউট দিয়ক আৰু ড্ৰাইভিং ইনষ্টিটিউটত সেই পাৰ্টিকুলাৰ কোৰ্সটো কমপ্লিট কৰাৰ পিছত আমি ড্ৰাইভিং লাইসেন্সখন পাব পৰাৰ ব্যৱস্থা আমি যদি কৰি পেলাওঁ
ই নিবনুৱাও সংস্থাপিত কৰিব, কেইবাখনো ইনষ্টিটিউট গঢ় লৈ উঠিব আৰু ব্যুৰক্ৰেটিক ৰেড টেপিজিমটো নোহোৱা